Hello everyone, মই নিৰ্মালী মোৰ চেনেল বন্তি দিলো আৰু এবাৰ স্বাগতম জনালো। আজি মই এখন পানীলাওৰ তৰকাৰী বনাইছো আৰু অলপ বেলেগ ধৰণে বনাইছো। বহুত সোৱাদ লাগে খাই, এনেদৰে বনাইছো। তেতিয়া হলে কেনেকৈ বনালো আহক ফ্ৰেন্ডছ আমি চাই লওঁ। প্ৰথমতে মই এটা পানীলাও লৈছো আৰু পানীলাওটো মই গেছত পুৰিব দিছো আৰু লাওটো ভালদৰে ধুই লৈছো আৰু এয়া পুৰি আছো। এয়া দেখিছে লাওটো পুৰা হৈছে। এতিয়া ইয়াৰ বাকলিখিনি গুচাই আছো। এয়া দেখিছে গোটাখিনি বাকলি গুচাই ললো আৰু লাওটো আমি আগতে ধুই লৈছো, সেইবাবে এতিয়া নধুৱাওঁ। এতিয়া লাওটো মই এনেদৰে কাটি আছো, দুখৰা কৰি এনেদৰে কাটিছো। এতিয়া লাওখিনি মই মিক্সি জাৰত পিচিব দিম। এয়া মিক্সি জাৰত পিচি লৈছো। এয়া দেখিছে মছলাৰ বাবে লৈছো মই নহৰু 10-12 ক, পিয়াজ লৈছো এটা মিডিয়াম সাইজৰ আৰু জলকীয়া লৈছো দুটা। এয়া আমাৰ তেল গৰম হৈছে। এতিয়া মই ইয়াত শুকান জলকীয়া দুটা দিম, 1 চামুচ গোটা জিৰা দিম, এয়া নহৰুখিনি দিম। মই নহৰুখিনি এনেদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছো। এতিয়া নহৰুখিনি দিছো। এতিয়া অলপ ভাজি আছো। এতিয়া মই পিয়াজখিনি দিম, একেলগে ভাজিব। পিয়াজখিনি মই এনে কোৱা সাইজত কাটিছো। মছলাখিনি ভালদৰে ভাজিব দিম, অলপ ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব দিম। এই মছলাখিনি ভালদৰে ভাজি আছো। মই আদা লৈছো 1 চামুচ। আদাখিনিও মই এনেদৰে সৰু সৰু কৰি দুখৰা কৰি কাটি লৈছো আৰু আদাখিনিও একেলগে মছলাখিনিৰ সৈতে ভাজিব দিম। এয়া মই দুটা বিলাহী এনেদৰে কাটি লৈছো দুখৰা কৰি। এই বিলাহীও মই ভাজিব দিম একেলগে। বিলাহীখিনি মৰি নোহোৱালৈকে ভাজিব দিম। এয়া 1.5 চামুচ দিম হালধিৰ গুড়ি আৰু দিম জিৰাৰ গুড়ি 1 চামুচ। এয়া ধনিয়াৰ গুড়ি 1 চামুচ দিম। ৰেড চিলি পাউডাৰ আধা চামুচ দিম। এতিয়া মছলাখিনি ভালদৰে ভাজিব দিম। এয়া সোৱাদ অনুযায়ী নিমখ দিম। মই নিমখ 2 চামুচ দিছো। নিমখ সোৱাদ অনুযায়ী হয়। আৰু অকণমান দিম চেনি। এতিয়া অলপমান পানী দিম আৰু পানী দি মছলাখিনি ভাজিব দিম, যাতে মছলাখিনি পুৰি নাযায়, দৈ নাযায় সেইবাবে। এতিয়া ঢাকনিখন অলপ সময়ৰ বাবে দিম। এই ঢাকনিখন গুচাই চালো। এই মছলাখিনি আমাৰ ভজা হৈছে। এয়া লাওখিনি আমি মছলাখিনিৰ সৈতে একেলগে ভাজিব দিম। এতিয়া মছলাখিনিৰ সৈতে পানীলাওখিনি ভালদৰে লাৰিম। লাৰি আছো তাৰ বাবে আৰু ঢাকনিখন দিম। 5 মিনিট হ'ল। এতিয়া ঢাকনিখন গুচাই চাম। এয়া আমাৰ পানীলাও খাবৰ বাবে ৰেডি হৈছে। এতিয়া মই লাষ্টত ঘি 1.5 চামুচ দিম। সো ফ্ৰেন্ডছ এবাৰ এনেদৰে নিশ্চয় ট্ৰাই কৰি চাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ফ্ৰেন্ডছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে পায় আৰু মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব। আজিৰ ভিডিঅ'টো